পলাশবাৰী চৰত এনেদৰে প্ৰশাসনে উচ্ছেদ অভিযান চলাই আজি পুৱাৰে পৰা এই উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে কিন্তু উচ্ছেদস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী উচ্ছেদিতই নিজৰ মূৰত ইটাৰে আঘাত কৰিছে পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ব্যক্তিগৰাকী দুটা ফৈদৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় বাক বিতণ্ডাত লিপ্ত হৈছে এইসকল লোক এনেদৰে কানুনত ভাগি পৰিছে চকুৰ সন্মুখতে নিজৰ ঘৰখন যিটো ভাঙি পেলাইছে আৰু শিশুসকলো আছে দেখিবলৈ পোৱা গৈছে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ সমান্তৰালকৈ সেই উচ্ছেদৰ মাজতে দুটা ফৈদৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয় শিল সাকু বুন্দাৰ পিছতেই পলাশবাৰী চৰত উচ্ছেদ অভিযান চলোৱা হৈছে আৰু প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে পলাশবাৰীৰ তিনিটাকৈ চৰত ৩০ আৰু অধিক বাসগৃহত উচ্ছেদ অভিযান চলাইছে বিটুৰতাৰী বনিয়াপাৰা লগতে ভেৰভেৰী চৰত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনৰ লোকে চৰৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে উচ্ছেদ চলালে কামৰূপ প্ৰশাসনে চৰৰ মাটি বিক্ৰী কৰা দালালক গ্ৰেপ্তাৰৰ পিছতে উচ্ছেদ অভিযান চলোৱা হৈছে উচ্ছেদ অভিযানৰ মাজতে পলাশবাৰী চৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমাৰ সাংবাদিক গগন কলিতাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ হয় চাওক ৰাজ্যৰ ইতিমধ্যে যি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ প্ৰশাসন তথা ৰাজ্য চৰকাৰ ইতিমধ্যে সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে আৰু আজি পলাশবাৰী বিধানসভা সমষ্টিৰ যি ভেৰভেৰী বা যি ইয়াৰ চৰ অঞ্চলসমূহ আছে আৰু অবৈধ বেদখলকাৰীয়ে এই চৰ অঞ্চলসমূহ বেদখল কৰা থকা পৰিলক্ষিত হৈছিল আৰু আমি বৰ্তমান আহি যিহেতু পানীখাইটিৰ যি চৰ আছে ইয়াত শ বিঘা ভূমি ইতিমধ্যে বেদখলকাৰী কবলত পৰা পৰিলক্ষিত হৈছিল আৰু আমি ND24 দৰ্শকসকলক পোনে পোনে দেখুৱাবলৈ লৈছোঁ ইয়াত কিদৰে প্ৰশাসনৰ উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হৈছে আৰু আমাৰ সৈতে যিহেতু এই উচ্ছেদ অভিযানস্থলীত আহি কেইবাগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ইয়াৰ নেতৃত্ব প্ৰদান কৰিছে আমি এই দৃশ্য দেখুৱাই থকাৰ সমান্তৰালকৈ আমি যিসকল ইয়াত যি প্ৰশাসনিক বিষয়া আহি উপস্থিত হৈছে আমি এই দৃশ্য দেখুৱাই থকাৰ সমান্তৰালকৈ আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম কিদৰে ইয়াত পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰশাসনৰ যি উচ্ছেদ অভিযান ইয়াত চলিব আমি তেওঁলোকৰ সৈতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ কাষলৈ আহিছোঁ কিমান বিঘা ভূমি এই অবৈধ বেদখলকাৰীৰ কবলত আছিলে এপ্ৰক্স 30 ঘৰমান মানুহ আমি আইডেণ্টিফাই কৰিছোঁ বৰ্তমান লোকেল পাট্টাদাৰ আদিৰ পৰা লৈ আমি গোটেই মানুহখিনিক লৈ তো তেওঁলোকে প্ৰত্যেকে ধৰি লওক যদি আপোনাৰ 15 বিঘা কৰিও হয় এৰাউণ্ড 500 বিঘা বা তাৰো অধিক বিঘা আমি ধৰি লওক এইটো এটা দাগ এই গোটেই দাগটো খেতি বাতি কৰি আছে এনেকৈ আমি আজি বেদখল মুক্ত কৰিম বুলি আমি হাতত লৈছোঁ আমাৰ লগত SP ছাৰ আৰু ADC ছাৰ ইতিমধ্যে আছে আৰু সেই ক্ৰমে আমি কৰি লৈ আছোঁ কেতিয়াৰ পৰা বেদখলৰ কবলত আছিলে এই অঞ্চলসমূহ 10 কিছুমান 15 বছৰ আগত কিছুমান 10 কিছুমান 4-5 কিছুমান 2-1 বিভিন্ন সময়ত ইয়াতে আহি বসবাস কৰি আছে তেনেকুৱা লোকখিনিক আমি আইডেণ্টিফাই কৰিছোঁ আৰু সেই মনে আমি এভিকশ্যনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ ঠিক আছে হয় ইতিমধ্যে যিহেতু প্ৰশাসনৰ যি ইয়াত বুলডোজাৰ ইতিমধ্যে চলিছে আৰু অবৈধ যিসকল বেদখলকাৰী আছিল তেওঁলোকে ইয়াৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ গৃহসমূহ ইতিমধ্যেই যি ভাঙি দিয়া হৈছে আৰু আমাৰ সৈতে বৰ্তমান উপস্থিত আছে কামৰূপ জিলাৰ যি অতিৰিক্ত উপায়ুক্তগৰাকী আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম ছাৰ আপোনাৰ কাষলৈ আহিছোঁ যে ইতিমধ্যে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কামৰূপ জিলা প্ৰশাসন সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে আগন্তুক সময়ত আমি এতিয়াতো আজি যিটো এভিকশ্যন আছে সেইটো আৰম্ভ কৰিছোঁ যিসকল বেদখলকাৰী আছে তেওঁলোকৰ এগেইনষ্টত এইটো আমাৰ আজি বেদখল যিটো এইটো ড্ৰাইভ যিটো এভিকশ্যন ড্ৰাইভ এইটোত আমি মোটামুটি 400-500 বিঘা মাটি যিখিনি মাটি তেখেতসকলে মানে বেদখল কৰি পেলাই বিভিন্ন খেতি বাতি কৰি আছিল ঘৰ বস্তি বনাই আছিলে সেইখিনি আমি বেদখল মুক্ত কৰিম আৰু সেইটোত আমাৰ আৰক্ষী প্ৰশাসনো আমাৰ লগত জড়িত আছে হয় এটা কথা পৰিলক্ষিত হৈছে প্ৰায় বেদখলৰ পিছত কিছু মাহৰ পিছতে পুনৰ বেদখলকাৰীসকলে এই ভূমিসমূহ আহি তেওঁলোকে বসতি স্থাপন কৰে এই ক্ষেত্ৰত কামৰূপ জিলা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ইয়াত যে পুনৰ আৰু বেদখল মুক্ত সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰিব পৰা যায় এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা ল'ব এইটো ক্ষেত্ৰত আমি যিখিনি ইয়াত যিজন লোকেল গাঁও প্ৰধান থাকে তেখেতৰ ৰোলটো যথেষ্টখিনি প্ৰয়োজনীয় হ'ব কাৰণ যেতিয়া এনক্ৰচমেণ্ট হয় এইটো প্ৰথম গাঁওবুঢ়াৰ দায়িত্ব তেওঁ সেইটো পঞ্চায়ত নিজৰ এৰিয়াৰ লাটমণ্ডলজনক জনাব লাগে লাটমণ্ডলে সেইটো চক্ৰ বিষয়াক জনায় গতিকে এতিয়া তেখেতসকলে আৰু আগতে যিটো কাম কৰি আছিল তাতকৈ বেছি তেখেতসকলে ভিজিলেণ্ট হৈ কাম কৰিব লাগিব ঠিক আছে ধন্যবাদ জনাইছোঁ হয় এনেদৰে আৰক্ষী প্ৰশাসন আৰু যি স্থানীয় প্ৰশাসন আছে যি পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এই স্থানসমূহত ইতিমধ্যে পানীখাইটি বা ভেৰভেৰী এই অঞ্চলৰ বিটুৰতাৰী এই অঞ্চলৰ ইতিমধ্যে যি অবৈধ বেদখলকাৰীয়ে এই স্থানসমূহ দখল কৰি আছিল আৰু ইতিমধ্যে ইয়াত আৰক্ষী প্ৰশাসনৰ এটা বৃহৎ বাহিনী লৈ এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ ইয়াত অভিযান যি বেদখলকাৰীৰ বিৰুদ্ধে যি অভিযান ইতিমধ্যে তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে আৰু ইয়াত মই পোনে পোনে মোৰ সহযোগীক ইয়াত দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিদৰে ইয়াত আৰক্ষী প্ৰশাসন এই মুহূৰ্তত গিজগিজাই থকা পৰিলক্ষিত হয় সেই স্থানত আৰু যাতে কোনো ধৰণৰ ইয়াত বিক্ষিপ্ত ঘটনা বা এনেকুৱা ধৰণৰ কোনো আইন শৃংখলাজনিত পৰিস্থিতি ইয়াত উদ্ভৱ হ'ব নোৱাৰে তাৰ বাবে ইতিমধ্যে আৰক্ষী প্ৰশাসনো সম্পূৰ্ণৰূপে সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে আমাৰ সৈতে উপস্থিত আছে এই মুহূৰ্তত কামৰূপ জিলাৰ যি আৰক্ষী অধীক্ষক মহোদয় আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ছাৰ আপোনাৰ নেতৃত্বত আজি আহি এটা বৃহৎ আৰক্ষীৰ দলে ইয়াত সহযোগ কৰিছে কেনেদৰে চলিব আপোনালোকৰ আগন্তুক সময়ত অভিযান হয় ইয়াত আমি যি পলাশবাৰী চক্ৰ বিষয়া আছিলে তেখেতে এটা ইয়াৰ বেদখল সম্পৰ্কত
সৰজমিন তদন্ত কৰিছিলে আৰু সেই সময়ত ময়ো লগত আছিলোঁ আৰু ইতিমধ্যে যিখিনি বেদখলকাৰী চিনাক্ত কৰি উলিওৱা হৈছে আৰু ইয়াৰ এই বেদখল ভূমি যাতে উদ্ধাৰ কৰিব পৰা যায় তাৰ কাৰণে আমি ৰাতিপুৱাৰ পৰা এই আজি ইভেকশ্যন ড্ৰাইভ চলাইছোঁ আৰু ইয়াত আমাৰ সুৰক্ষা ব্যৱস্থানিৰ কাৰণে ইতিমধ্যে অৰ্ধসামৰিক বাহিনী CRPF ওমেন পুলিচ আমাৰ কিউআৰটি পাৰ্টি আৰু সকলোখিনি লৈ পেলাই আজি যেতিয়ালৈকে আমাৰ ইয়াৰ ইভেকশ্যনৰ এই ভূমি যি বেদখল হৈ আছে সম্পূৰ্ণ বেদখলমুক্ত নহ'ব চলি থাকিব আৰু যদি হয়তো সময় লাগিব পাৰে তাৰ কাৰণে কিমান মানুহ আপোনালোকৰ আহি বৰ্তমান উপস্থিত হৈছে এই স্থানত ইয়াত প্ৰায় 250 জন মানুহ আছে মোৰ থেংক ইউ ঠিক আছে ধন্যবাদ জনাইছোঁ হয় এনেদৰে যি আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ইয়াত প্ৰশাসনক তেওঁলোকে সহযোগ কৰা পৰিলক্ষিত হৈছে আৰু কামৰূপ জিলাৰ যিহেতু আৰক্ষী অধীক্ষকগৰাকীয়ে জনালে যে ইয়াত যিহেতু প্ৰশাসনিক দিশ আছে বা আৰক্ষী আইন শৃংখলাজনিত পৰিস্থিতি যাতে উদ্ভৱ নহয় তাৰ বাবে এনেদৰে যি উচ্ছেদ অভিযানস্থলী আছে ইয়াত আহি বৰ্তমান উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু এফালৰ পৰা যিসমূহ অবৈধ বেদখলকাৰীয়ে ইয়াত বেদখল চলাইছিল আৰু ইয়াত অভিযোগ উত্থাপিত হৈছে যে দীৰ্ঘদিন ধৰি ইয়াত ব্ৰহ্মপুত্ৰৰে কিছু সন্দেহযুক্ত লোক আহি এই স্থানসমূহত বসতি স্থাপন কৰে আৰু তেওঁলোকে ইয়াত স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু কোনো ধৰণৰ তেওঁলোকে যিসমূহ ব্যৱস্থা বা স্থানীয় লোকসকলে যি ধৰণৰ ইয়াত কোনো ধৰণৰ তেওঁলোকে তেনেকুৱা ধৰণৰ ব্যৱস্থা নহয় যে অচিনাক্ত লোক কিছু আহি ইয়াত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ বিৰুদ্ধে আজি যিহেতু কামৰূপ জিলা প্ৰশাসনে এনেদৰে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এই স্থানসমূহত আজি যি অবৈধ বেদখলকাৰী তেওঁলোকৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু আমি ND24 দৰ্শকসকলক এই দৃশ্য দেখুৱাই যাবলৈ আমি চেষ্টা কৰিছোঁ